কবিতাৰ শিৰোনাম আমি কোন। কবি মানস প্ৰতীম মালিক, আবৃত্তিকাৰ স্মৃতিৰেখা কলিতা। এই বিশাল পৃথিৱীখনত আমি কোন? আমি হলো এটি মাত্ৰ সৰু মানুহ। তেতিয়াহ'লে আমি কৰা এই অহংকাৰবোৰৰ কি প্ৰয়োজন আছে? কিন্তু আমি সেইটো নুবুজো যে অহংকাৰে পতনৰ মূল কাৰণ। আমাৰ হাতত অলপ টকা আহিলেই আমি অহংকাৰী হৈ উঠো আৰু তেতিয়াই আমাৰ মনত ডাঙৰ সৰু মানুহৰ জনম লয়। তেতিয়া আমি পাহৰি যাওঁ আমি কোন। আমিও এই পৃথিৱীলৈ আহোঁতে লগত একো অনা নাছিলোঁ। আমি নখাই নলৈ টকা জমা কৰোঁ, কিন্তু আমি যেতিয়া এই পৃথিৱীৰ পৰা আমি আঁতৰি যাম তেতিয়া টকাবোৰে আমাক জানো আকৌ উভতাই আনিব পাৰিব? আমি অহংকাৰবোৰ নোহোৱা কৰিব লাগে। আমি কেতিয়াও পাহৰিব নালাগে যে আমি কোন। ধন্যবাদ।